200 টকাৰে মাটি লিজত লৈ এসপ্তাহতে 60 লাখ টকা পালে কৃষকে। কিন্তু কেনেকৈ? যোৱা সপ্তাহত ভোপালৰ লক্ষ্মণ যাদৱ নামৰ কৃষকগৰাকীয়ে কৃষিৰ বাবে 200 টকাত এডোখৰ ভূমি লিজত লৈছিল। এসপ্তাহ পিছতে লক্ষ্মণ যাদৱে 60.6 লাখ টকা লাভ কৰিলে। কিন্তু কেনেকৈ? মধ্যপ্ৰদেশৰ 45 বছৰীয়া খেতিয়ক লক্ষ্মণ যাদৱে খেতি কৰিবলৈ লিজত লোৱা মাটি খান্দি থাকোঁতে এটা উজ্জ্বল বস্তু প্ৰত্যক্ষ কৰিলে। খান্দি উলিয়াই ভালদৰে চাই তেওঁ দেখিলে বস্তুবিধৰ অসাধাৰণ উজ্জ্বলতা আছে আৰু জিলিকি থাকে। জিলা বিষয়াক তেওঁ অৱগত কৰাৰ লগে লগে গম পোৱা গ'ল যে সেই জিলিকা বস্তুবিধ আন একো নহয়, 14.98 কেৰেট হীৰাহে। হীৰা টুকুৰা বিক্ৰী কৰি লক্ষ্মণ যাদৱে 60.6 লাখ টকা লাভ কৰিলে। টাইমছ অফ ইণ্ডিয়াক কৃষকগৰাকীয়ে জনাইছে যে হীৰা টুকুৰাটোৱে তেওঁৰ জীৱনেই সলনি কৰি দিলে।